Good morning everyone. আজি day 24 আৰু ঘৰত আহিলোঁ। ঘৰত আহি চাহ খাই আছোঁ বৰ্তমান। দেখাম আপোনালোকক। আজি তাৰমানে চাহ নাখালোঁ। চাহ ভাবব আৰু এনেই কাপটো লৈ থকা বুলি ভাবব আৰু কিছুমানে চাহ সদায় খাওঁ, ডেইলি খাওঁ আৰু ক্ষীণোৱাৰ পিছত যদি মানে ক্ষীণাং, এনেও ক্ষীণামেই এইবাৰ মানে কনফাৰ্ম ক্ষীণামেই। বিশ্বাস আছে নিজৰ ওপৰত মানে এইবাৰ তো ক্ষীণোৱাৰ পিছতো এইটো চাহটো নেৰোঁ। ৰাতিপুৱা খাম নাইবা ৰাতিপুৱাতো খাবাই লাগিব আৰু তাৰপিছত ইফালে আৰু ক'ৰবাত মানে হেৰি কৰিলেও ভাত চাত খাই উঠিও এইটো ড্ৰিংকটো খাম, মানে গুড়া কৰি ল'ম আৰু ক'ৰবাত গিলেও লৈ যাব পাৰিম, মানে ভাল হ'ব আৰু মোৰ কাৰণে। সেনেকৈ ভাবছোঁ আৰু ভাল হয় বহুত কম সময়তে মানে এইটো ড্ৰিংকটো খালি হেৰিটো মানে ৱেটটো লছ হয় আৰু ভাল হয় আৰু বহুতখিনি হেবিট মানে চেঞ্জ হয় মোৰ ইটো খোৱাৰ পৰাই। মানে কি চেনিটো নোহোৱা হৈছে মোৰ পৰা। চেনি যিমানে ভাল নাখাওঁতো সিমানে মানে চেনি নাখাওঁতো সিমানে ভাল দেচোন। যিমানে নাখাওঁকৈ থাকিব পাৰে সিমানে নিজৰ দেহটো ভালে থাকিব সেনেধৰণৰ। তো সেইকাৰণে যিমানখিনি হেবিট আছে মোৰ মিঠা খোৱা হেবিটটো মোৰ নোহোৱা হৈ আছে লাহে লাহে এইটো ড্ৰিংকটো খোৱাৰ পৰাই। আৰু পানীও খোৱা কৰিছোঁ। এইটো খোৱাৰ পিছত আৰু পানীও বহুত পিয়াহ লাগে, তো পানীও খাওঁ বেছিকৈ। তো সেনেকৈ মানে অলপ হেবিটবিলাক চেঞ্জ হৈ আছে আৰু ভাবিছোঁ যে হেবিট কিছুমান এনেধৰণৰ কিছুমান হেবিট আছে য'ত মানে সেই হেবিটৰ কাৰণে আমাৰ মানে বহুতখিনি বেমাৰ আজাৰ হয় আৰু ঘৰতো আমাৰ এনি টাইম বেমাৰ আজাৰ। সেইকাৰণে মানে ভাবিছোঁ যে বেমাৰ যদি একবাৰ হয় মানে পিছ নেৰে আৰু সেনেধৰণৰ হয়। নিজে দেখা চকুত মানে সিমান ঘটি আছে বৰ্তমান। একবাৰ যদি ডায়েবেটিছ হয়, একবাৰ যদি প্ৰেছাৰ হয়, প্ৰেছাৰটো আৰু উঠা নমা হয় কেতিয়াবা, কিন্তু ডায়েবেটিছটো উঠা নমা হ'লেওতো আৰু সেইটো আৰু এৰি যোৱা বেমাৰ নহয়। ডায়েবেটিছটো থাকিবই, মানে মৰাক লাগি মানে নমৰাক লাগি থাকিব মানে সেই বেমাৰটো সেনেধৰণৰ। সেইকাৰণে বহুত ভয় লাগে আৰু বেমাৰ চেমাৰৰ ক্ষেত্ৰত। ঘৰতে যিহেতু গোটেইবিলাক বেমাৰীয়ে হাই প্ৰেছাৰ ডায়েবেটিছ গোটেই বেমাৰ, সেইকাৰণে বহুত ভয় লাগে। যাতে নিজৰ লগত সেইখিনি মানে নিজৰ লগত হয় নহয় নাজানো, কিন্তু সেইখিনি মানে নিজে সাৱধান হৈ থকাটো বেছি জৰুৰী আৰু। সেইকাৰণে মানে মই ভাবিলোঁ যে মোৰো সেইটো মানে টাইম আহি গৈছে বেমাৰ হোৱাৰ টাইমটো, মানে নিজে নিজৰ দেহাটোৰ মানে যিটো মানে ৱেট বাঢ়ি গৈছিল মানে মোৰ মানে যিটো ওজন বাঢ়ি গৈছিল, নিজে মানে গম পাওঁ যে মোৰ বেমাৰ হ'বা হৈছে আৰু। এলেহুৱা হৈ গৈছোঁ, একদমেই পূৰা এলেহুৱা হৈ গৈছিলোঁ। এনেইতো বহুতেই এলেহুৱা কাম চাম কৰাৰ কাৰণে, কিন্তু তাৰপিছতো মানে একোৱে কৰিব নাযায়, দোকানো খোলোৱা মন নাযায়, দোকানত আহিবা মন নাযায়, সেনেধৰণৰ লাগি গৈছিল মানে মোৰ। আৰু থিয়াটো হৈ থাকিব নোৱাৰোঁ, বহুত বিষাই ভৰি চৰি, ৱেটটো বাঢ়ি গ'লে ভৰি চৰি বিষাই যায়, গৰা চৰা বিষাই যায়। মোৰ গৰা চৰা গোটেই ফাটি গৈছে একদম, আৰু এনি টাইম নিজৰ দেহাটোও কেয়াৰ কৰিব নোৱাৰোঁ মোৰ সেনেধৰণৰ হয় দোকানত থাকিলে। তথাপিও নিজে যিমানখিনি পাৰোঁ নিজে মেনেজ কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ বৰ্তমান। সেইকাৰণে এইটো 90 days চেলেঞ্জ মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তাতে যদি মানে এইটো মানে 90 days চেলেঞ্জটো পূৰা কৰিব পাৰোঁ নহয়, মানে লাইফত এটা বহুত ডাঙৰ এটা এচিভমেণ্ট মানে কৰিম বুলি ভাবিম আৰু মোৰ নিজৰ লগত। সেইটো বেলেগে কি ভাবে কি নাভাবে নাজানো, কিন্তু সেইটো মই নিজে ভাবোঁ আৰু যে 90 days চেলেঞ্জ যদি পূৰা কৰিব পাৰোঁ মোৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট। তো সেইকাৰণে এই 90 days চেলেঞ্জটো ষ্টাৰ্ট দিলোঁ, বহুত ভাবি চিন্তিয়ে ষ্টাৰ্ট দিছোঁ, যাতে ইন ফিউচাৰ মোৰ মানে মই যিখিনি পাৰোঁ সেইখিনি নিজে সাৱধান হ'ব পাৰোঁ আৰু সেইটোৰ কাৰণে। তো ঠিক আছে, আজি এনেই অলপমান কথা পাতিলোঁ আপোনালোকৰ লগত। কেতিয়াবা কথা পাতিব মনো যায়, কিন্তু মই ইমানখিনিও ভালকৈ নাজানো কথা চথা পাতিব। মোৰ মানে নোলায়, যিটো শব্দ ক'ব লাগে সেইটো শব্দ নোলায় মোৰ, সেনেধৰণৰ আৰু। মানুহে ইমান ধুনীয়াকৈ কথাবিলাক কয়, ইমান সুৰ লগাই বা ইমান মানে ধুনীয়া ধুনীয়া শব্দ, ডাঙৰ ডাঙৰ শব্দ কয়, কিন্তু মোৰ সেই শব্দবিলাক নাহে। যি কওঁ ঘৰত সেইটোৱে মানে আৰু সেনেধৰণৰ। সেনেকৈ বুজিব লাগিব আৰু আপোনালোকে। পিছত লাহে লাহে চাগে এনেকৈ কৈ থাকিলেহে আহিব, নহ'লে মোৰ ইমান কথা ক'লেও মানে মই চিম্পুলে মানে যেনেকৈ ঘৰত কওঁ সেইটোৱে, মানে বেলেগ একো নাই আৰু। কেতিয়াবা উল্টা পুল্টা হৈ যাব মোৰ কথাৰ, মোৰ সেনেধৰণৰ। যিমানে যি নহওক মোৰ ভাষাও চেঞ্জ নহয়, যিমানে যি নহওক মোৰ কথাও চেঞ্জ নহয়, মানে এনেধৰণৰ মানে মই। তো ঠিক আছে, এতিয়া চাহটো খাই লওঁ, ঠাণ্ডাও হ'ল চাহটো। আৰু ইয়াতে আজি অলপ জালুক দিছোঁ, জালাকৈও খাই ভাল লাগে। ঠিক আছে, আজি মোৰ এইখিনিয়ে, আৰু পিছক লাগি চাই লওঁ কি কি বনাওঁ। আজি মই মানে খাম পোলাও। আজি মোৰ কিবা পোলাও খাব মন যায় আছে, মাংস অলপ হেৰি কৰি কিনে সেইটো অলপ মানে বনাই খাম, আৰু সিহঁতে বোলে বেলেগ বেলেগকৈ বনাই খাব। তো সেনেকৈ বনাই খাম নিজৰখিনি, আৰু হাজবেণ্ডৰ কাৰণে বেলেগকৈ মাংস বনাই। পোলাও নাখায়, আজি কিবা বেলেগ মাংস লৈ আহিছে আৰু। আমাৰ মাংস চাংস মানে মেক্সিমাম চলে, আৰু হাজবেণ্ডেও
মোৰ হাজবেণ্ডৰ হাই প্ৰেছাৰ আছে, তো এইটো ড্ৰিংকটো ৰাতিপুৱা আমি দুজনে খাওঁ। যিটো ড্ৰিংক মই নিজে বনাই খাওঁ সেই ড্ৰিংকটো তাকো খুৱাওঁ। তাৰপিছত সেইটো খাই অলপ হাই প্ৰেছাৰটো অলপ মানে ঠিক মানে হেৰি নৰ্মেল হোৱা নাই, সিমানে আছে। ওপৰত 130 আৰু তলত 90। আগতে ওপৰত 130, 140, তলত 100 এনেকৈ আছিল। মানে তলৰটো অলপ কমছি 90 হৈছে আৰু ওপৰতো 130 হৈছে। ওপৰতো ঠিকে আছে, তলত অলপ বেছি আছে। 80 মান হ'লে ভাল হ'ব। তথাপিও আগতকৈ কমছি আৰু মাংস চাংস খালে মানে টেবলেট খাইছিল, কিন্তু এইবাৰ টেবলেট নাখায়, অকল এই ড্ৰিংকটো দিয়ে মানে চলি আছে আৰু আগতকৈ কিন্তু বহুত ভাল হৈছে। আৰু যদি নিজে যদি ভালকৈ নিজৰ হেবিটটো চেঞ্জ কৰিব পাৰোঁ নহয়, গোটেই ঘৰখনৰ হেবিটটো মানে চেঞ্জ কৰিব পৰা যায় আৰু সেনেধৰণৰ। তো সেইকাৰণে মই যেতিয়াৰ পৰা ষ্টাৰ্ট দিছোঁ, মইতো খাওঁ, আমাৰ ঘৰত হাজবেণ্ডকো খুৱাওঁ। দেউতাই বাৰু নাখায়, দেউতাও চেনি নোহোৱাকৈ ৰাতিপুৱা খায়, মাহঁতে খালি চেনি খায়। আৰু তাৰপিছত ইয়াতে আৰু আমাৰ মই যদি ষ্টাৰ্ট কৰোঁ, ভণ্টিও ষ্টাৰ্ট কৰে। তো ভণ্টিও গ্ৰীণ টি খোৱা ষ্টাৰ্ট কৰিছে। চুগাৰ খোৱা মানে মানা হৈছে আৰু সৰুটোৱেতো নাখায়েই ইমান সেনেকৈ, চেনি তিনি কেতিয়াবা খায় আৰু খায়, কিন্তু সেই নিয়মত খায় আৰু তাৰ ডিচিপ্লিন আছে কামবিলাকত। আমাৰ অলপমান ইফাল সিফাল হয় আৰু, কিন্তু ভালকৈ কৰিম বুলি ভাবিলে আমিও পাৰোঁ সেনেধৰণৰ। তো সেইটোৱে। তো আজি অলপ কথা পাতিলোঁ আপোনালোকৰ লগত। তো এতিয়া খাই লওঁ, তো আপোনালোকক লগ পাই আছোঁ আৰু। হেল্ল' এভৰিৱান, আজি আমাৰ আলহী আহিল আৰু মামা আহিছে আৰু আমাৰ ইয়াতে আৰু ভাত বনাই আছিলোঁ টিফিন নিয়াৰ কাৰণে। তাৰপিছত ইফালে মোৰ পোলাওখিনি হৈছে, তাৰপিছত এইবাৰ সিহঁতৰ কাৰণে আৰু মাংস ভাজি আছিলোঁ, ব্ৰইলাৰ মাংস। এইবাৰ মামাই আনিছে আৰু লোকেল আনিছে, ইফালে আৰু গাহৰি আনিছে। এইবাৰ আৰু আজি আৰু খাৱাহে কথা। আজি ভাবছোঁ আৰু চিট ডে বনাওঁ নেকি আজি আজি সৰু বোলে চিট ডে, আজি তাৰ আগৰ পৰাই চিট ডে আছিল আজি। কিন্তু ইমানখিনি বস্তু তাৰমানে এনেই যাব আৰু কাই খাব মানে এনেধৰণৰ। সেয়ে খাং আৰু আমি আজি সেনেকৈ আৰু আজি খাই কেনে কালি পূৰা মানে ফাষ্টিং কৰিব লাগিব। কালি আৰু ৱাটাৰ ফাষ্টিং কৰিব লাগিব। একো নাই, ৱাটাৰ ফাষ্টিং কৰিম, কিন্তু আজি আৰু খাং। আৰু বাকী ৰাতি আজি আৰু আমাৰ খানাও আছে এটা দোকানৰ, মানে মালিকে হেৰি দিছে আৰু খানা দিছে বোলে ভাড়াতীয়াকেইটাক। পিছত তাতেও খাব লাগিব ৰাতি। এনেতো ৰাতি নাখাঙে, তো আজি খাম আৰু। তো সেনেকৈ আজি আৰু খাৱাই দিন হ'ল। ইফালে গাহৰি, ব্ৰইলাৰ, ইফালে মোৰ পোলাও আছে, ইফালে আৰু লোকেল চিকেন আছে, আৰু ইফালে পিঠাও আনিছে মামাই। মানে বহুত বস্তু আজি মানে। আৰু ইফালে ঘৰতো পিঠা বনাইছে, মই পিছত খাম বুলি থৈ দিছিলোঁ এখন, কিন্তু আজি তেনেক লাগি খোৱা নাই। মই পোলাওৱে খালোঁ অলপ, আৰু অটছ আনিছিলোঁ ইফালে, আৰু অটছো খালোঁ। তো আজি বহুত মানে খোৱা বস্তু, সেইকাৰণে ভাবিলোঁ আজি চিট ডে কৰোঁ। কালি আৰু একদম পূৰা ফাষ্টিং, পূৰা ডেইলি 24 ঘণ্টা ফাষ্টিং আৰু। তো ঠিক আছে, আপোনালোকক জনালোঁ আৰু দেখাম কি বনাইছোঁ। হেল্ল' এভৰিৱান, মই বনাই আছোঁ গাহৰি মাংস। কাৰ কাৰ খাব মন গৈছে? ইয়াতে অলপ কালাৰটো কিবা অলপ জ্বলি যোৱাৰ দৰে হৈছে, বেছি মানে ব্ৰাইটনেছটো বেছি আহিছে, কিন্তু ইয়াতে ধুনীয়া হৈছে এইখিনি মাংসখিনি। আমাৰ মাংসই গাহৰি মাংস। গাহৰিখিনি কিন্তু মজা হৈছে একদম। আজি মই বহুত ধুনীয়াকৈ বনাইছোঁ, একদম টেষ্টি। এই গাহৰি, ইফালে আৰু ব্ৰইলাৰখন মই বনাইছোঁ। এইখন ব্ৰইলাৰ, এইখন বনাই আছে ব্ৰইলাৰ, কি কয় লোকেল চিকেন। আজি মাংস কি খাওঁ আমি, গাহৰি আৰু ব্ৰইলাৰ লৈছোঁ, লোকেল হোৱা নাই। আৰু ৰাতি খানা আছে। হেল্ল' এভৰিৱান, দোকান আহি পালোঁ, আৰু দোকান আহি অটছখিনি খালোঁ। তাতেতো মই অটছ খাইছোঁৱে ঘৰত, আৰু যিখিনি আছিল হাজবেণ্ডৰ কাৰণে, হাজবেণ্ডে বোলে নাখায়। আৰু টাইমো হ'ল, 1 বাজিল, ক'ত আৰু ভাত খাবই হৈছে। মোৰ হাতে দেৰিয়ে হ'ল ভাত আঞ্জা বনাওঁতে। ভাত আঞ্জা মানে মাংস বনালোঁ, লোকেল নহয়, ব্ৰইলাৰ বনালোঁ, গাহৰি বনালোঁ, আৰু বাকী মোৰ পোলাও বনালোঁ, বাকীখিনি আৰু সৰু বনালা। বৃহস্পতিবাৰ মই তাতে খালোঁ, কিন্তু নাখায় বোলে। আৰু তাততো বেয়া কৰিব নোৱাৰা, ইমান আৰু এনেই বেয়াহে হ'ব। গাখীৰ আছে ইয়াতে, ঘৰৰে গাখীৰ হয়, কিমান ভাল বস্তু। খায়ে থওঁ আৰু পেটতে যাক মোৰ, ময়ে শকত হওঁ আৰু তো খাই কেনে পিছত অলপ দেৰিকৈ আৰু ভাত খাম। আজি টাইমটোনে খাব নোৱাৰা, পেটত একদম জাগা নাই। এতিয়া ভাত খাব ওলাইছে হাজবেণ্ডে। এই ব্ৰইলাৰ কমকৈ আনিছোঁ। এই গাহৰি মাংস, এই ব্ৰইলাৰ মাংস, আৰু এই মোৰ পোলাও। এইবাৰ খাব দেখা। মই খাং, এই লিবু আটলিছোঁ পোলাও। মোৰ পোলাওখিনি কিন্তু মজা হৈছে। মোৰ পোলাওখিনি উহা চাউলৰ পোলাও, উহা চাউল। আৰু ব্ৰইলাৰখিনি বইল কৰি লৈছোঁ বনাওঁতে, তাৰপিছত একেলগে বনাইছোঁ।
এভৰিৱান, আপোনালোকক এটা বস্তু দেখাম বুলি কেনে ভিডিঅ'টো বনালোঁ। আজিতো ডায়েট মানে কৰি আছোঁ, আজিও ক'লোঁ হয়, কিন্তু মানে মাংস এভেইলেবল হ'ল, সেইটো কাৰণে আজি মানে ডায়েটটো অলপ দিগদাৰো হ'ল, আৰু ইফালে ৰাতি আমাৰ খানাও আছে। সেইকাৰণে ভাবিলোঁ ইমানখিনি বস্তু, আৰু ঘৰত যিহেতু আমাৰ যিকেইটা আমাৰ খাদ্যমন্ত্ৰী, ধৰ মই আৰু ইফালে আমাৰ সৰু, আমি দুটাই বেছিকৈ খাওঁ, আৰু আমি দুটাই ডায়েটত আছিলোঁ। সৰুটো আজি চিট ডে, সৰু আজি একফালৰ পৰা খাইছে ৰাতিপুৱাৰ পৰা। আৰু মই ভাবিলোঁ মই ডায়েট কৰিম, কিন্তু মামাই আহিছিল, মামাই আৰু লোকেল আনিল, ইফালে গাহৰি আনিল, ব্ৰইলাৰটো ঘৰতে আগতে পোলাও বনালোঁ। তো মোৰ ধুনীয়া পোলাওখিনি ৱেট লছৰ কাৰণে বনাইছিলোঁ, বহুত ধুনীয়া টেষ্টিও হৈছিল, উহা চাউলৰ ভাত কি ধুনীয়াকৈ। পিছত এইবাৰ পানী চলি পিছত সেনেকৈ এইবাৰ আৰু এভেইলেবল হোৱাৰ কাৰণে বোলো খাঙেই আজি, সেইকাৰণে হেৰি কৰিলোঁ, খালোঁ। তো চিট ডে বুলি কেনে আজি ভাত আৰু মাংসই খালোঁ বেছিকৈ, আৰু পিঠা এখন অলপমান খাইছোঁ, সিমানখনত চিট ডে বাৰু নহয়, কিন্তু মাংস বহুত খালোঁ আজি, সেইকাৰণে মানে অলপ মানে ডায়েটত পৰা নাই আৰু। তো বহুদিনৰ মূৰত আজি আৰু চিট ডে যিহেতু আজি হ'বহে, তো মুখত আজি মানে কি দিম, এই চিপছ দিম। চিপছ বহুত দিন হ'ল খাৱাই নাই, আজি 24 দিন হ'ল মোৰ ডায়েট কৰা। তো এই 24 দিনত আজি চিপছ মুখত দিম, কিন্তু আগতে দোকানত থাকিলে মানে সদায় এক পেকেট চিপছ খাইছিলোঁ, কিমান মানে খাজুৰ আছিলোঁ আগতে। তো এতিয়া খাৱাই নাই, মেগী খোৱা নাই, চিপছ খোৱা নাই, বহুত বস্তু খোৱা নাই, চাওমিন খোৱা নাই, বহুত ভাল পাওঁ কিছুমান বস্তু, ধৰ মেগী আমি ডেইলি আগতে দোকানত আহাতে বহুত খাইছিলোঁ আমি, মানে বহুত মানে কি সদায় এক পেকেট খাইছিলোঁ, সেনেধৰণৰ আৰু আমি মানে তৎক্ষণতে হয় মেগীয়ে বনাই খাই আহোঁ, সেনেধৰণৰ লৈ যাওঁ আমি। তো আজি চিপছ খাম, আজি মোৰ চিট ডে, চিপছ খাম, আপোনালোকে চাব, আপোনালোকৰ আগতে খাম আজি। ডায়েট কৰাৰ মাজতে এনেধৰণৰ ঘটনা হয় মাজে মাজে, আৰু কাৰ হয় জনাবচোন, যদি মানে কমেণ্টত আপোনালোকে ক'ব বিচাৰে, আৰু কমেণ্টত নেদেই আৰু আপোনালোকে কিবা। চিপছটো খাই বহুত ধুনীয়া লাগিছিল, টেষ্টি আছে, খতম টকা বাইদেউ। আৰু এটা খাম, কাৰ্বত মোৰ ধুনীয়া মাৰিছোঁ, গুৱাভা চুইং জুইচাৰ ড্ৰিংক, গুৱাভা য়ামি গুৱাভা, কিন্তু টেষ্টি লাগে বঢ়িয়া। পেলাই দিম, খাব গোটেইটো শেষ কৰিলেও পৰাই নাই মুখত, একদম মধুৰিআম যেন লাগে, এই যে ডাঙৰ আছে সেইটো গুটি এটা, সেইটো হেন লাগে, এনে অৰিজিনেল এই যোনটো আমাৰ বগা বগা সেইটো যেন নালাগে, যোনটো ডাঙৰ ডাঙৰ মানুহ সেইটো যেন লাগে। খাবি আৰু খাৱাই নাই, খাওঁ মজা লাগিল খাই, বেলেগ চিদ্ধে লাগছে।